নমস্কাৰ আপোনালোকৰ মাজলৈ আমাৰ শাহুবাৰী অন্তিমটো খণ্ড আগবঢ়াই দিলোঁ। ভাল লাগিলে কমেণ্ট কৰিব। আপোনালোকৰ মাজলৈ আমাৰ আহি আছে নতুন শ্বৰ্ট ফিল্ম, তো আপোনালোকে চাই ভাল পাব বুলি আশা থাকিল। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আনিলি নেকি? আনিলি হেৰ কটলাং বুলি নকয় নহয়, চিপলাং বুলিহে কয়। আমাৰ সেইফালে কটলাং বুলিহে কয়। টাউনীয়া ছোৱালী চিপলাংখনক কি বুলি কয় সেইটো নেজানে। কি ক'লে বুজি পাইছে নহয় আপুনি? আয়ো এজনী মুখখন বৰ চাও, একো কথাকে ক'ব নোৱাৰি একদম নিৰ্ভক। বহিহে লংগে তই যদি আনিলি। আয়ো আজি বতৰটো ভালে কৰিছে, টেঙা এটাহে খাওঁ নেকি। খাবহে পাওঁ, নিজেতো কাটিব নোৱাৰো। ঢুকিবা পাওঁ নে নেপাওঁ? বৰটেঙাটো নেহিছো না। বৰটেঙাটো গৈ দিছোগে। মই কাটিব নোৱাৰো, আপুনি কাটিব। ইচ বৰটেঙাটো কাটি খাব নোৱাৰে তাই, এনেই হাতখন খজ যাব বৰটেঙাটো কাটি খালেও। এইবোৰ যাবা বৰটেঙাটো কাটি লওঁগে। এইবোৰনো কিনো বয় জানো, বৰটেঙাটো কাটি খাব নোৱাৰে। এইফালে আকৌ খাব পাৰে। মই কাটিলে খাবলৈ আহিবি কৈ দিছো এই বুঢ়ীজনী বা শান্তি নাই, মই কাটিবলগীয়া আছে। কিনো মুখৰ ভিতৰতে ভুবুৱাই আছে এইবোৰ। বৰটেঙাটো কাটিবলৈ কোৱা কাৰণে সেই হ'ব নালাগে, ময়ে কাটিম দে বৰটেঙা। হ'ব যা, ময়ে কাটিম বৰটেঙাটো, তই কাটিব মই নি দিছো। চাবি আকৌ কাট তেতিয়াহ'লে। মই কাটিব নোৱাৰো, মই নিতে দিছো পাই। আয়ো এইফালে আকৌ মুখখন বৰ চোকা, বৰটেঙাটো হ'লে কাটিবলৈ দিলে কাটিব নোৱাৰে। এইবোৰ বোৱাৰী নেকি? এইবোৰ বোৱাৰী নামত নপৰে নহয়, এইবোৰ গৰু বুলিহে ক'ব লাগিব। এতিয়া মোৰ পচন্দৰ যদি ল'ৰাটোৱে বইল নাখায় তেনেকুৱা নহয় পাই। এই বুঢ়ীজনী তেল মাৰি লওঁগে। মা আপুনি আজি কাটকচোন, কাটক, মই খাওঁ আৰু। অকল খাবহে জানো, কাটিব জানো পাওঁ নেপাওঁ যা খাবলৈ। থাক বহক ইয়াতে, বহক বহক। কাটিব পাওঁ হা, অকল খাবহে পাওঁ। আজি বৃদ্ধ পেঞ্চনৰ আপুনি পইচা পাইছে নহয়, ৰাতিকে মাংসকণকে আমাক। বৃদ্ধ পেঞ্চনৰ পইচাকেইটা দেখিলি নহয়, অকল খাওঁ কামৰ ফিলে হ'লে নাই, অকল খাওঁ। ভুতুকিজনী আকৌ আজি নহা হ'ল নহয়, ভুতুকিজনীও আগতে আহে। খুৰী অহাহেঁতেন ভালেই লাগিলেহেঁতেন। খুৰী আহিলে আকৌ বৰটেঙাটো খাই ভালেই লাগে নহয়। গুণেশ্বৰী কি কৰিছ? তই ভালে কৰিলি আহিলি পাই, তোৰ কথাকে পাতি আছিলো। ভুতুকিজনী বোলো বৰটেঙা কাটিছ দেখোন। মোকো দিবি। তাৰপা পিয়াখন লৈ বচোন। পানী পৰি আছে মোক বৰটেঙা কাটিছে বুলি কোৱা কাৰণে। মই পিয়াখন আনি দিছো ৰ'বা দেই। আহিছে পিয়াখনকে দি দিওঁগে। খুৰী ইয়াত বহক, ইয়াতে বহক দেই। ভালে কৰিলি দিয়াচোন দিয়া, পিয়াখনতে বহি লওঁ। সেইখন বচোন। বহিছো বাৰু দেই। মই তোৰ কথাকে পাতি আছিলো জাননে। তহঁতি অকল মোৰ কথাকে পাতিয়ে থাক নি বাৰু যেতিয়া তেতিয়াই। আজি ইমান চৰচনি খাইছো ৰাতিপুৱাই পুৱাই। আমি পাতিয়ে আছো। মই আকৌ ভাবিছো ঘুণেশ্বৰজনীয়ে বোলো মোৰ কথাকে পাতি আছে হপাই। তোৰ কথাকে পাতি আছিলো। সেইকাৰণে ভাবিলো দুপৰীয়া যাওঁচোন বোলো সিহঁতৰ ঘৰলে। ভালে কৰিলি কৈছে চাবলে আৰু। ভালে কৰিলি দেখিলো বৰটেঙা কাটি আছে। ভালে কৰিলি লোভৰ পানী পৰি গৈছেগে নহয়। কৈছিলে পাই সেই খুৰীও নহা হ'ল, আনকালে খুৰী আহে বোলো। মই ভাবিছো ভুতুকিজনী আজি এপাকো নোহোৱা হ'ল, কি বেয়া পালে খুৰী মই খায়ে লওঁ। খোৱা তুমি আগতে তই নেখাবি আকৌ, একেলগতে খাবি আকৌ। সেইবোৰ চাবা ভাল নহয় বোৱাৰী মানুহৰ। এডোখৰহে খাইছো, এডোখৰ ক'লে বেছি কমিব নেকি বাৰু? শুনিলি আমাৰ এই বোৱাৰীজনী মুখখন কমটি চাৰ নহয় জাননে ভুতুকি। আজিকালি বোৱাৰী আছে আৰু এনেকুৱা মুখ চাৰ বোৱাৰী। তেওঁ আকৌ ইমানো বেয়া নহয় পাই আজিকালি। আকৌ আমি আকৌ ভালেই হ'লেও বেয়া হ'লেও আকৌ এই লগত মই খাবই লাগিব ন। হয়তো আকৌ তাইৰ লগত নাখালেনো আৰু কাৰ লগত খাব আপুনি? মোৰ আকৌ আগলৈও নাই পিছলৈও নাই নহয়, এজনীয়েহে বোৱাৰী। আকৌ ভাল হ'লেও বেয়া হ'লেও এই লগতে খাব লাগিব আৰু। খাব হ'লে পাই দেই ভুতুকি, নিমখ কণ সানি লওঁ।
খুৰী আপুনি পিছে আমাৰ ঘৰলৈ কেলৈ নহা মোৰ সময়ে নাই পাই ঘৰৰ পৰা কাম বনাব ৰাতিপুৱা পৰা চোতাল ঘৰ সাৰোঁতে কৰোঁতে গৰু ছাগলী উলিয়াই কৰি ভাত পানী বনাই খুৱাই মেলি থাকোঁতে একো কামেই নহয়গৈ আৰু ক'তো ফুৰিবলৈ যাবলৈ সময়ে নহয়গৈ ঘৰখনৰ পৰা ওলাবই নোৱাৰোঁ বোৱাৰীজনীও নাই ঘৰত বোৱাৰীজনী কালিয়ে মাকৰ ঘৰলৈ গ'ল আকৌ আজিকালি মাটো দেখোন 3-4বাৰ মাকৰ ঘৰলৈ গৈয়ে থাকে আমাৰ বোৱাৰী মই কাম কৰি কৰি মৰিছোঁ আৰু অ' মা মই বহুত দিন যোৱাই নাই কেনে ময়ো যামচোন মা ঘৰলৈ যাবি পাই তহঁতৰ আকৌ বোলে মাহঁতৰ গা ভাল নাই বুলি শুনিছোঁ নহয় যাবি খাবলৈ আহিবিগৈ কাইলৈ পৰহিলৈ মানে গৈ পিনি নহ'লে কাইলৈ গৈ পিনি পৰহিলৈ ৰাতি পাবিগৈ তাৰপিছত গুচি আহিবি এই আকৌ দূৰ নহয় এদিন লাগে আৰু যাবলৈ দেওবাৰে গুচি আহিম হেৰি নহয় বোলো কি ৰ দে মই জলকীয়া কেইটামান ছিঙি আনোগৈ আমাৰ আকৌ জলকীয়া গছতহে লাগি আছে পকা কেইটামান ছিঙি ল'ব পাই নিমখটো অকণমান কমটি হ'ল বা নাই ঠিকেই হৈছে মোৰ কাৰণে জোখতে হৈছে নিমখ মোৰ কাৰণে আকৌ A few moments later. কি হ'ল মই যাওঁ দে খালো বলো যাওঁগৈ আৰু এতিয়া অ' খুৰী অকণমান কথা পাতো তামোল এখনো খাই যাব মোৰ হ'লে খাই নাখাওঁ এতিয়া যাওঁগৈ টেঙাহে খাবলৈ পালি সেইদিনাখনো আহিলি আমাৰ ঘৰলৈ একো এটা খাবলৈ নাপালি আজি একো নাখাওঁ বেলেগ এদিন আহিম আৰু ফুটুকি সেইদিনাখনিও আহিলি তই তামোল এখন খাই যাবলৈ নাপালি চাহকণ নেখালি বৈ এতিয়া টেঙা খালোৱে আৰু ঘৰত গোটেই কামে গ'লে এডালমান পৰি আছে ল'ৰাকেইটাই কিবা কৰিছে একো কামেই নকৰে হয় নেকি যা তেতিয়াহ'লে যা আকৌ বোৱাৰী আছে আকৌ চব কৰিব পাৰিবি মই আকৌ কঢ়িয়া মানুহ যা তেতিয়াহ'লে দেই যাওঁ পাই ভুটুকিজনীও গ'লগৈ নহয় তামোল এখন খাবলৈ গ'লো তামোল নাখায় মোৰ আকৌ বৰটেঙা খাই পিনি মুখখন বৰ টেঙা লাগিছে পাই তামোল এখন খালে অ' মা তামোল কাটিছা নেকি তামোলে কাটিছিলোঁ পাই বৰ মুখখন টেঙা লাগিছে খাই লওঁ তামোল এখন বুলি ভাবিছোঁ আজি আকৌ মোৰ বৃদ্ধ পেঞ্চনৰ পইচাও সোমাব নহয় তালৈও যাব লাগিব এইবোৰ কোমলীয়া তামোলবোৰ খাবলৈ বৰ দিগদাৰ দেই উঠ ফাটিব বুলিও ভয় লাগে আকৌ নোখোৱাকৈও থাকিব নোৱাৰি নহয় দেৰিয়ে হ'বগৈ এতিয়া তামোল এখন খাওঁ আৰু যাওঁ আৰু এনেকৈ যাব লাগিব তামোল এখনহে খাওঁ পাই তামোলখন ল'বলৈ আহিছে তেতিয়াহ'লে তামোলখন কাটি খাব ন মই কাটিলে এখন খাবলৈ আহিছে দে তামোল দে তামোলখন খাব আহিছে বান্ধি ল'বা এইবোৰৰ পৰা তামোল এইবোৰ বোৱাৰীবোৰ শান্তি নহয় পাই তামোল লাগে যা নিজে এটা বিচাৰি খাব ন এইবোৰ বোৱাৰী নহয় এইবোৰ গৰুহে গৰু বুলি ক'ব লাগি যাব কৈছো ইয়াতনো কোন আছে গৰু বাহিৰে তোকে কৈছো গৰু বুলি মোক গৰু বুলি ক'ব লাগিছে মোৰহে গৰু হ'লোগে এখন ঘৰ মই নথকাই ভাল যা কলে যা গৈ থাক এজনী বা সঁচাকে যাবগে নেকি বা গ'লেও যাওক যে মোৰনো কি আহা যায় ভালেই হ'ব এজনী যদি গ'লে যায় কুলক্ষণীজনী আহি পেলাই মোৰ হেৰিহে হ'ল Got the man with the plan right here. Bringing swag with the man right here.